আজি 4:30 বজাত আমাৰ নাপ্তিপাৰা বুলি জেগাটোত কেঁকো সাপৰ ডিলিং হোৱা বুলি আমি গম পাইছিলোঁ আৰু সেই সংক্ৰান্তে আমি গৈ পেলাই নাপ্তিপাৰাতে 2জন মানুহ ধৰা হ'ল লগতে এটা কেঁকো সাপ পোৱা গৈছে তাৰ লগত এটা পাইছিলোঁ তাৰপিছতে যিজন ধৰা হৈছিলে তেওঁৰ ঘৰটো চাৰ্চ কৰা হ'ল চাৰ্চ কৰাৰ পিছত অন্য এটা কেঁকো সাপ পোৱা গৈছে তেওঁলোকৰ 2জন ধৰা হৈছে এতিয়ালৈকে তেওঁলোক আমাৰ বৰকুল্লা বাগিচা গাঁৱৰ ঘৰ ইয়াৰে লোকেল আমাৰ থানা এলেকাত নামকেইটাতো 1 মিনিট কাটি দিয়কচোন